নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। চ' আজি ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে। সকলোৱে টাইটেল আৰু থাম্বনেইল দেখি চাগে গমেই পাইছে। তো আজি এতিয়া আমি বৰ্তমান গৈ আছোঁ যোৰহাট। আজি যোৰহাটৰ সৰুচৰাইত আমাৰ মৰমৰ জুবিন দা আহিব। আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ চাবলৈ গৈ আছোঁ। আজি প্ৰথম চাম, বহুত ভাল লাগিছে, একদম পূৰা চাবলৈ ইচ্ছুক হৈ আছোঁ। একদম কেতিয়া চাওঁ লাগি আছে। আৰু ওচৰৰ আমাৰ আজি গাঁওখনতো আমাৰ ৰাতুল দাৰ প্ৰগ্ৰেম আছে। আজি চাব নাপালোঁ, বহুত বেয়া লাগিছে। আমাৰ বিকাশহঁত তালৈ যাব, আৰু যদি পাৰোঁ আমি আকৌ ৰাতুল দাৰ প্ৰগ্ৰেম আছে, যাম, গৈ আপোনালোকক ভিডিঅ' কৰি দেখুৱাম, চাব। আৰু আমাৰ এইফালে লগত এয়া আমাৰ লাটু ভাইও আছে, চাওক ওলাব, জুই হ'ব, ভিডিঅ'টো চাই থাকিব। আৰু আমাৰ আৰু কেইটামান লগৰ যাব, চব দেখুৱাই আছোঁ, সেয়েহে ভিডিঅ'টো সকলোৱে শেষলৈকে এটা চাই থাকিব, ধামাকা ভিডিঅ' হ'ব। গাইজ ফাইনেলি আমি আহি পাই গ'লোহি, আৰু চাওক আমাৰ মৰমৰ জুবিনক চাবৰ কাৰণে কিমান মানুহৰ সমাগম ঘটিছে। আৰু আমি এতিয়া যাওঁ বিহু মঞ্চ ভাগিলৈ। চাওক এইফালে পশ্চিম যোৰহাট বিহু সন্মিলনী মঞ্চ এইখন, আৰু ধুনীয়াকৈ সকলোখিনি দেখুৱাই আছোঁ। চাওক মানুহ কিমান মানুহ হৈছে, বুজাব নোৱাৰোঁ আপোনাৰ, হাজাৰ হাজাৰ মানুহ হৈছে আমাৰ মৰমৰ জুবিন দাক চাবৰ কাৰণে। আৰু ভিডিঅ'টো চাই থাকিব, আৰু দেখুৱাই আছোঁ। 3 hours later. গাইজ ফাইনেলি আহি আমাৰ জুবিন দা পাই গ'লি। চাওক এইফালে, চাওক গাইজ, ইতিমধ্যে মৰমৰ শিল্পীগৰাকী আমাৰ মাজত আহিব লাগিছে। Dawa. Dulu season tanggal 30 sorry, itu saya masuk ya. Nama dari kembali nanti lalu, ada di dalam rumah, sebuah bawah. So, बहुत नाम मुझे बसर सुंदर लगा, dulu सुंदर में जैसे दुनिया का कोई दुनिया, सभी दुनिया में गांव जैसे, students, enjoy बहुत, enjoy में अगर लगे तो बहुत enjoy करते हैं. Thank you very much and love you.
ওচৰ পাজৰ যিবিলাক একেবাৰে বেলেগ হৈ গ'লো যিসকলৰ দোকান চোকান আছিলে তেওঁলোকে খুলিলে গম পাব কি মাল আছিলে। আগতে যেতিয়া আহোঁ মোৰ দেউতাই আমি কৰি মেলি থাকোঁ মাৰ ঘৰ ইয়াত বছৰৰ পৰা আহোঁ। মই যেতিয়া লেণ্ড কৰোঁ মানে দোকানটো আহি নামি যিমান দোকানী আছে ইয়াৰ ওচৰৰ চবে তেতিয়া বৈয়ামবিলাক থাকে ন, চকলেট থাকে কিবা থাকে টফিচ থাকে চবে বৈয়ামবোৰ মানে গম উঠায়। মই নমাৰ লগে লগে কাৰণ কাৰ বৈয়াম উঠাই মই দুই বৈয়াম কৰিব নাজানো। এইটো বহি আছে ইয়াৰ দেউতাকে ভালকৈ জানিব গোবিন্দা।
পুলিচ ডিপাৰ্টমেণ্টৰ নতুন ট্ৰেইনিং দিব লাগিব পুলিচ ডিপাৰ্টমেণ্টৰ সাধাৰণতে ট্ৰেইনিং নিদিয়ে মানে বগা বুলি পুলিচ দেখিছোঁ বগা থাকিবলগীয়া হৈছে ক্লাইম্বিঙৰ এটা ট্ৰেইনিং দিব লাগিব বহুত কষ্ট হয় আমাৰ পুলিচবিলাক পেটুৱা হৈ যায়তো সাধাৰণতে এতিয়া বোলে হিমন্ত দাই কিবা এটা কৈছে যে পুলিচ যিবিলাক পেটুৱা পুলিচ পেট কমাব লাগিব পুলিচ নহ'ব লাগিব মোৰ দিগদাৰ আছে তিনিটা নিউজত প্ৰথম মই অলপ ইউজ কৰিছোঁ আৰু বহুদিনৰ পিছত মোৰ এজন প্ৰিয় গোশান্ত মোৰ লগত গাইছে এই গানটো এইটো মাতৃকে গৈ ধুনীয়া চিনেমা চাব লাগে এখন জেগা এতিয়া শ্বুটিং চলি আছে ৰাঘৱৰ পৰা গীতটো গাইছোঁ মা থেংক ইউ 1 hour later. গাইজ জুবিন দাক চাই মেলি এতিয়া ঘৰ যাওঁ আৰু সঁচাই বহুত ভাল লাগিলে জুবিন দাক চাই আৰু 20 তাৰিখে কুসুম দাও আমাৰ আহি আছে দেখুৱাম আপোনালোকক সেয়েহে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এতিয়া ঘৰ যাওঁ বাই বাই A few moments later. বাকী গাইজ প্ৰগ্ৰেম চাই আহি ঘৰ পাই গ'লোহি বুলি ভাবিছে নেকি নাই পোৱাহি এতিয়াও ঘৰ ওচৰ পাইছোঁহি আৰু খুব ভাল লাগিলে চাই প্ৰথম চাইছোঁ জুবিন দাৰ প্ৰগ্ৰেম আৰু বহুত মানুহৰ সমাগম ঘটিছে একদম ঠেলাত মানে কি কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব ইমান তাত ভালকৈ কৰিব পৰা নাই মানুহে মানে ঠেলা হেঁচাত জোকাৰ খাই গৈছে মোবাইলটো আৰু আঁতৰৰ পৰা কৰিবলগীয়া হৈছে জুম কৰি আৰু কেনেকুৱা পালে সকলোৱে জনাব যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন নটিফিকেশ্যনটো অল কৰি দিব আৰু নতুন নতুন ধামাকা ভিডিঅ' আহি আছে আপোনালোকৰ বাবে কষ্ট কৰি আছোঁ সেয়েহে সকলোৱে ছাপোৰ্ট কৰিব ইমানে বাই বাই